এভৰিৱান, আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ওচৰৰ খুৰী এজনীৰ ঘৰত ধান দাবলৈ। তাকে ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই, আজি ভিডিঅ' এটাকে বনাওঁ। পথাৰলৈ যাওঁতে পাই যায় এটা ডাঙৰ পুখুৰী আৰু পুখুৰীটোত বগা ৰঙৰ এবিধ ধুনীয়া ফুল ফুলি আছিল। ফুলবিধৰ নাম অৱশ্যে মই নাজানো। আৰু হৌ যাওক চৰাই চাওকচোন। পথাৰ গৈ পাই আমি ধান দোৱাত লাগিলোঁ। ধান দাবলৈ মই বৰ ভালকে নাজানো দেই, কাৰণ আমাৰ খেতি নকৰে, বেলেগ মানুহে কৰে আমাৰ পথাৰত খেতি আৰু আমাক ধান দিয়ে, তেনেকেই চলি যায় আমাৰ। এইবাৰ অৱশ্যে কৰিছে অকমান। এইবাৰ আমি আহিলোঁ ৰবাব টেঙা কাটিবলৈ। পৰিমাহীয়ে এটা কাটিছে, এটা মই কাটিব লৈছোঁ আৰু এটা আছে ইয়াৰ ভিতৰত। পথাৰত টেঙা খোৱা, ভাত খোৱা এইবোৰত বেলেগ এটাই মজা আছে। এয়া কাটি কৰি হৈ গ'ল, পৰিমাহীয়ে ভাগ বতৰা কৰি আছে আৰু মই সকলোকে দেখাই দিছোঁ ৰ'ব। এয়া হৈছে আমাৰ গাঁৱৰে এজনী খুৰী আৰু এইজনী হৈছে চুনু খুৰী। চুনু খুৰীহঁতৰ ঘৰতে আমি আহিছোঁ ধান দাবলৈ। আৰু ইপিনে আছিল মোৰ নিজৰেই মানে আমাৰ পৰিয়ালৰে খুৰী দুজনী। এতিয়া আমি খাই কৰি লৈ আকৌ ধান দাবলৈ বুলি লৈছোঁ। দেখিছেনে ধানতকেও বন বেছি নিচিনা লাগিছে। আৰু সৌজনী পৰিমাহীয়ে পানীৰ ডেকটো লৈ আহি আছে। ধান অলপ দালো, তাৰ পাছত এতিয়া আমি ঘৰলৈ আহিছোঁ। আজি আমি পথাৰত ভাত নাখাওঁ, ঘৰতে খামগে। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।